হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। যিহেতু অসম আৰক্ষী যি শাৰীৰিক পৰীক্ষা বৰ্তমান শেষ হৈ গৈছে আৰু শেষ হোৱাৰ পোনে পোনে এতিয়া মই নিজৰ যি কৰ্তব্য যি আগৰ যি কৰ্ম কৰি আছিলোঁ তাত আহি যোগদান কৰিলোঁ আৰু ইয়াত আহিয়ে অলপমান ব্যস্ত হৈ গ'লোঁ। আপোনালোকক ভিডিঅ' দিব পৰা নাই, তো বহুতে কমেণ্ট কৰি আছে, তো ভাবিলোঁ আজি আপোনালোকক ভিডিঅ' এটা আগবঢ়াই দিওঁ। আৰু যি অহাকালি অসম আৰক্ষী যি SI পৰীক্ষা হ'বলৈ গৈ আছে, তো সকলো পৰীক্ষাৰ্থীক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অহাকালিলৈ ভালদৰে পৰীক্ষাবোৰ দিব বুলি আশা কৰিলোঁ। আৰু অহাকালি যি আপোনালোকৰ দৰকাৰী বস্তু এডমিট, কলম, ID প্ৰুফ সেইখিনি আজিয়ে ভালদৰে বেগত ভৰাই ল'ব। তো অহাকালিলৈ কাৰণে থৈ নিদিব, তো চেক কৰি ল'ব ভালদৰে। আৰু অহাকালি ভালদৰে গৈ ভালদৰে পৰীক্ষাবোৰ দিব, তো সেই বুলি আশা কৰিলোঁ। আৰু নেক্সট ইয়াৰ পিছতে যিহেতু AB UB পৰীক্ষা হ'বলৈ গৈ আছে, নেক্সট বেছিদিন নাই আৰু বৰ বিশেষ। আৰু AB UB কাট অফৰ কথা বহুতে সুধি আছে, বৰ বিশেষ দিন নাই, বৰ্তমান এতিয়া হিচাপ কৰি থকা হৈছে। কাট অফ সোনকালে ওলাব, আপোনালোকে মুঠতে ভালদৰে পঢ়ি থাকিব। এতিয়া বৰ বেছি ঘূৰা পকা কৰি নাথাকিব, য'ত ত'ত ঘূৰি নাথাকিব, ভালদৰে পঢ়াত মন দিব। যিহেতু কিছুমানৰ যি আগত কিছুমান ভুল কৰিছিলে, যিসকলে ধৰি লওক 1-2 কাৰণে ফেইল কৰিছিলে আৰু কিবা কাৰণে ধৰি লওক ভালদৰে মাৰ্ক নাপালে, তো সেইবোৰক কওঁ ভালদৰে এবাৰ পঢ়ি কিনে মন লগাই পঢ়িব। যিহেতু সুযোগবোৰ বাৰে বাৰে নাহে, এবাৰ ভালদৰে পৰীক্ষাবোৰ দিব আৰু একেটা ভুলকে বাৰে বাৰে কৰি নাথাকিব। তো সকলো আশা থাকে, মা দেউতাৰ আশা থাকে মোৰ ল'ৰাটো ভাল হওক বুলি, ভালদৰে পাছ কৰক, চাকৰি এটা লওক, সেইবুলি চবৰে আশা থাকে। যিহেতু মধ্যবিত্ত ঘৰৰ ল'ৰাবোৰৰ বেছি আশা থাকে, যিহেতু বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰে মাক দেউতাকে। যদিও ভালদৰে চাকৰি এটা পালে ঘৰৰ যি অভাৱখিনি পূৰণ হ'ব বুলি আশা কৰে, তো সেইকাৰণে কওঁ ভালদৰে পঢ়িব আৰু বৰ বিশেষকৈ নকওঁ। আৰু নেক্সট কালি যি পৰীক্ষা হ'ব, তো সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো বনোৱা মূল উদ্দেশ্য এয়াই আছিল। তো নেক্সট আপোনালোকক ভাল ভাল যি চাকৰি ওলাই যাব সকলো আপডেট মোৰ ইউটিউবৰ যোগেদি দি থাকিম। সকলোৱে মৰম চেনেহ দিব, সকলো সহায় সহযোগিতা কৰিব। আপোনালোকৰ সহায় সহযোগিতা বহুত দৰকাৰ। আৰু নেক্সট যি মই ধৰি লওক আপোনালোকৰ মোৰ জীৱনৰ যি চাকৰি জীৱনৰ যি ঘটি থকা যিবোৰ ঘটনা, সেইবোৰ সকলো আপোনালোকৰ আগত কম, ভিডিঅ'ৰ যোগেদি জনাম। আৰু ক'ত ক'ত যাব লগা হয় সকলো দেখাম আপোনালোকৰ ভিডিঅ'ৰ যোগেদি। তো সকলোৱে মৰম চেনেহ দিব বুলি আশা ৰাখিলোঁ। আৰু নেক্সট আপোনালোকৰ যিহেতু ফৰেষ্টৰ যি ৰিক্ৰুটমেণ্ট সেয়া ওলাব, তাৰো আপোনালোকক যিখিনি দিব পাৰোঁ ভিডিঅ' আপোনালোকৰ সহায় হওক, সেইখিনি দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ' লগ পাম। তো আজিলৈ আহিছোঁ, ধন্যবাদ।